নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই বিপ্লৱ চেনেললৈ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বিশেষ এখন ঠাইলৈ গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। তেনেহ'লে মোৰ পাছে পাছে আপোনালোকে গৈ থাকক। তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকক মই এখন নদী দেখুৱাবলৈ আহিছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। Welcome to Dibang Nodi. চাওক বন্ধুসকল, এখন নদীখনৰ নামেই হৈছে দিবাং নদী। ৱাও, ছাগলী চাওক, মোক দেখি এনেকুৱা পলাইছে। ইমান ধুনীয়া লাগিছে হয় পৰিৱেশটো। সৌন্দৰ্য অতি মনোমোহা পৰিৱেশ। নদীখনৰ নামেই হৈছে দিবাং নদী। বন্ধুসকল, এই নদীখন আছে পশ্চিম শদিয়া ৰতনপুৰ আৰু খ্ৰীষ্টান গাঁৱৰ ফালে আহিব লাগিব, তেতিয়া আপোনালোকে এই নদীখন দেখা পাব। অমৰপুৰ আৰু দেওপানী চাপৰিৰ মাজেৰে এই নদীখন বৈ গৈছে। অমৰপুৰলৈ গ'লে মানে বন্ধুসকল এই নদীখন পাৰ হৈ যাব লাগিব। ফেৰী চলাচল কৰে এই নদীখনত। চাওক কিমান ধুনীয়া লাগিছে পৰিৱেশটো।